আদিম যুগৰে পৰা আমাৰ পৃথিৱীখনে বহুত উন্নতি আৰু পৰিৱৰ্তন কৰি আহি আজিৰ এই 21 শতিকাত ভৰি দিলেহি। আজিৰ যুগত কেৱল দুগৰাকী ব্যক্তিয়ে আকাশমাৰ্গত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে ছেফলি ইমান বৃহৎ এৰোপ্লেন এখন চলাই লৈ যাবগে পাৰে। টাইটানিকৰ দৰে জাইণ্ট শ্বিপ এটাকো এজন গুৰিলৰ ইচ্ছামতে ঘূৰাই দিশ সলনি কৰিব পৰা যায়। কিন্তু আমাৰ মগজুটো ইমানেই সৰু যে হাত দুখনৰ মাজতেই সামৰি ধৰিব পাৰোঁ, স্বত্তেও আমি তাক ইমান সৰু হ'লেও ফুলি কণ্ট্ৰল কৰিব নোৱাৰোঁ। এইটোৱে মগজু, যাৰ যোগেদি সৰুতকৈ সৰু আৰু ডাঙৰতকৈ ডাঙৰ ডিচিশ্যনবোৰ লোৱা হয়। ইয়াৰ যোগেদিয়ে ডাঙৰ ডাঙৰ যুদ্ধ বিগ্ৰহবোৰ হৈ গৈছে আৰু ইতিহাসৰ ঢেৰ ডাঙৰ ডাঙৰ ঘটনাবোৰ ঘটি গৈছে। কিন্তু তাতোকৈ মন কৰিবলগীয়া কথাটো হ'ল যে আজিৰ বিলিয়নাৰসকল ইয়াৰ পৰাই হৈছে। তেওঁলোকে য'তো পুৰণাচি চেষ্টা চলাইছে পৃথিৱীখনক এখন বেটাৰ প্লেচ বনাবলৈ আৰু নতুন নতুন প্ৰডাক্টছবোৰ মেনুফেকচাৰ কৰিবলৈ। গতিকে ইয়াৰ যদি ভালদৰে কেয়াৰ লোৱা হয় তেন ই প্ৰপাৰলি ফাংচন কৰিব আৰু আমাক বহুত লাভ দিব। আহক আজি জন মেডিনাৰ নিউ ইয়ৰ্ক টাইমছ বেষ্ট চেলিং বুক ব্ৰেইন ৰুলছৰ 5টা ইম্পৰ্টেণ্ট টপিকত আলোচনা কৰোঁ। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত আমি প্ৰত্যেক সপ্তাহে দুবাৰকৈ একগোট হওঁ ইনস্পায়াৰ হ'বলৈ আৰু অভাৱেৰে পূৰ্ণ জীৱনক চিৰদিনলৈ বিদায় দিবলৈ। নম্বৰ 1, এক্সাৰচাইজ বুষ্টছ ব্ৰেইন পাৱাৰ। ব্যায়ামে আমাৰ মগজুৰ শক্তি দ্ৰুত গতিৰে বঢ়ায় আৰু বেটাৰ ৰিজাল্ট দিয়ে। আমাৰ মগজু এনেকুৱা বনোৱা হৈছে যে আমি দৈনিক 19 কিলোমিটাৰকৈ খোজ কাঢ়িব পাৰোঁ, কিন্তু কামৰ ব্যস্ততাত আমি মগজুক পোষণ দিবলৈ আওকাণ কৰোঁ আৰু নিজৰ কাম শেষ হ'লে কেৱল বহি বা শুইহে জিৰণি লওঁ। যিমানে ব্যস্ত নাথাকোঁ কিয় আমি সপ্তাহত এটলিষ্ট 3টা দিনত আধা ঘণ্টাকৈও ব্যায়াম কৰিলে মগজুৱে বহুত ৰক্ত লাভ কৰে। মগজুৱে যাতে উৰ্জা পায় তাৰ বাবে ব্যায়ামে গ্লুক'জ আৰু বিষনাশক ইলেক্ট্ৰনক মাৰিবলৈ অক্সিজেনৰ যোগান ধৰে আৰু ই প্ৰটিনকো উত্তেজিত কৰে, যিয়ে নিউৰনছক জোৰা লগাই ৰাখে। আৰু ইয়াৰ ফলত এলজাইমাৰৰ দৰে ডাঙৰ ডাঙৰ বেমাৰ নোহোৱাৰ 60% চান্স কম থাকে। নম্বৰ 2, শ্লিপ ৱেল এণ্ড থিংক ৱেল। এটা ৰিচাৰ্চত দেখি পোৱা গ'ল যে মাত্ৰ 26 মিনিট টোপনি মৰাৰ কাৰণে নাছাৰ পাইলটসকলৰ কামৰ দক্ষতা 34% বৃদ্ধি হৈ গৈছিলে। দুপৰীয়া কামৰ ভাগৰত আমাৰ টোপনি ধৰে আৰু খুব এলাহ অনুভৱ হয়। সেইটো স্বাভাৱিক, গতিকে সেইটো সময়ত অলপ শুই দিব লাগে। সময়মতে নুশুলে আমাৰ ব্ৰেইনে কামত ফ'কাছ কৰিব নোৱাৰে আৰু খুব সোনকালে ডিষ্ট্ৰেক্ট হৈ যায়। লগতে লজিকেল থিংকিং, মুড আৰু পিছৰ সময়লৈ মেমৰিকো ডেমেজ কৰি দিয়ে। কিন্তু ভাল টোপনি আমাক এক্টিভ, প্ৰডাক্টিভ আৰু দূৰৰ কথা চিন্তা কৰাত সহায় কৰে। অথৰ মেডিনাই এইখন কিতাপত আমাক জনায় যে শুই থকা সময়তো আমাৰ ব্ৰেইনে আৰাম কৰি নাথাকে, বৰং গোটেই দিনৰ ইনফৰমেশ্যনবোৰ প্ৰচেছ আৰু লাৰ্ণ কৰি থাকে। এইখিনিতে এষাৰ কথা ক'ব বিচাৰোঁ, সফল হোৱাৰ পথত যদি যাবলৈ বিচাৰিছে এটা লাভজনক আৰু চহকী হোৱা জেনুইন কোৰ্ছ এটা পাৰচেছ কৰিব পাৰে। লিংক ডিছক্ৰিপশ্যনত আছে। ইয়াৰ যোগেদি হাজাৰতকৈ বেছি লোকে এইবোৰ ষ্ট্ৰেটেজি ফ'ল' কৰি বহু লাভৱান হৈছে। নম্বৰ 3, ষ্ট্ৰেছড ব্ৰেইনছ ডোণ্ট লাৰ্ণ দ্য ছেম ৱে। সকলো সময়তে চিন্তা কৰা আমাৰ লাৰ্ণিং এবিলিটি আৰু মগজু দুটাকে ডেমেজ কৰে, কাৰণ আমাৰ ব্ৰেইন কেৱল 30 ছেকেণ্ডলৈকে চলাই ষ্ট্ৰেছক চম্ভালিবলৈহে বনোৱা হৈছে। তাতকৈ অধিক হ'লে ইয়াৰ বোজা বেছি গধুৰ হৈ যায় আৰু আমাৰ ব্লাড ভেছেলছকো নষ্ট কৰি দিয়া, ফলত আমাৰ হাৰ্ট এটেকো আহিব পাৰে। আপোনাৰ ঘৰখনৰ কোলাহলপূৰ্ণ পৰিৱেশৰ প্ৰভাৱ আপোনাৰ ঘৰৰ সদস্যসকলৰ মগজুতো পৰে। আৰু আপোনাৰ সম্বন্ধবোৰ যদি ভালকৈ পাৰফৰ্ম নাই কৰা তেন্তে তাক ছল্ভ কৰি ষ্ট্ৰেছ ফ্ৰী হৈ যাওক আৰু ঘৰখনৰ সমস্যা অফিচ বা ক্লাছৰুমত কেৰি কৰি লৈ নাযাব। কাৰণ যিবোৰ বস্তু আৰু যিসকল ব্যক্তিক আপুনি কণ্ট্ৰল কৰিব নোৱাৰে তেওঁলোকৰ ষ্ট্ৰেছ লৈ কোনো লাভ নাই, গতিকে সেইবোৰক ত্যাগ দি নিজৰ জীৱন আনন্দেৰে উপভোগ কৰক। নম্বৰ 4, এণ্ড মষ্ট ইম্পৰ্টেণ্ট, এভৰি ব্ৰেইন ইজ ৱায়াৰ্ড ডিফাৰেণ্টলি। আমাক স্কুল কলেজত শিকোৱা হৈছে যে আমাৰ ব্ৰেইন একে নিচিনা, কিন্তু সম্পূৰ্ণ ভুল। চাইণ্টিষ্টসকলে ইয়াৰ ওপৰত গৱেষণা কৰাৰ বহুত দিনৰ পিছতহে গম পালে যে চব ব্ৰেইনৰ ৱায়াৰিং ডিফাৰেণ্ট। আমি আমাৰ ব্ৰেইনক ডেভেলপটো কৰিব পাৰোঁ, কিন্তু আনৰ সৈতে ছেম হ'বই নোৱাৰে। আনকি দুজন যজা শিশুৰো ব্ৰেইন একে হ'ব নোৱাৰে, কিন্তু আমাৰ এডুকেশ্যন ছিষ্টেমে ইয়াক ইগন'ৰ কৰে। সকলো ষ্টুডেণ্টকে কেৱল মাৰ্কছৰ আৰু গ্ৰেডৰ তোলাচনীৰেহে জোখে আৰু তাৰে পৰা খাম খেয়ালি আৰম্ভ হৈ যায়। গতিকে এইবোৰ কথা আমাৰ অভিভাৱকসকলেও মন কৰিব লাগে আৰু শিশুসকলৰ ওপৰত গুৰুত্ব দিয়াটো উচিত। নম্বৰ 5, উই ডোণ্ট পে এটেনশ্যন টু বৰিং থিংছ। আমি মানৱ জাতি বৰিং বস্তুলৈ একেবাৰে ধ্যান নিদিওঁ, কিন্তু আমি সেইবোৰ বস্তুলৈহে ধ্যান দিওঁ যিবোৰ বস্তুত আমাৰ ইণ্টাৰেষ্ট, প্ৰফিট বা ইম'শ্যন জড়িত হৈ আছে। খুব সোনকালে আমাক আমোদীয়া বস্তু যেনে ছ'চিয়েল মিডিয়া, ফিল্মছ বা পৰ্ণে আমাৰ এটেনশ্যন ছেকেণ্ডতে গ্ৰেব কৰি লয়। এইটো কথাৰ পৰা একো ফৰক নপৰে যে আপুনি কোন হয়। আপোনাৰ ব্ৰেইন কনচিয়াছলি বা ছাবকনচিয়াছলি এইবোৰ প্ৰশ্নৰ ওপৰত ফ'কাছ কৰে, যেনে মই এইটো খাব পাৰোঁনে, বা মোক এইটো বস্তুৱে খাব পাৰেনে, বা মই এওঁৰ সৈতে সম্বন্ধ স্থাপিত কৰিব পাৰোঁনে, বা মই এওঁক আগতে দেখিছোঁনে।
এইবোৰলৈ আমি ৰিজন বা ইণ্টাৰেষ্ট বিচাৰিব ধৰোঁ। আমাৰ ব্ৰেইন মাল্টিটাস্কিঙৰ কাৰণে বনোৱা হোৱা নাই, কিন্তু স্কুল আৰু অফিচে মাল্টিটাস্কিং কৰাক এনকাৰেজ কৰে। একে সময়তে দুটা বা তাতকৈ অধিক কাম কৰিলে আমাৰ অসফলতা আৰু ফেইলিয়াৰৰ চান্সেছ 50%লৈকে বাঢ়ি যায়। গতিকে ইমান প্ৰেছাৰ দিলে ব্ৰেইনে প্ৰপাৰ ফাংচন কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়, যাৰ ফলত আমি বিমূৰত পৰোঁ আৰু অলপতে ইৰিটেট হৈ যাওঁ। এতিয়ালৈকে স্কিপ নকৰাকৈ যদি আপুনি আমাৰ ভিডিঅ' চাই আছে, তেন্তে নিশ্চয় আপুনি সফল হ'বলৈ চিৰিয়াছ আছে আৰু নিজৰ ব্ৰেইনৰ কেয়াৰ কৰিব বিচাৰিছে। লিংক ডিছক্ৰিপশ্যনত আছে। কোৰ্চ পাৰ্চেছ কৰি ষ্টেপবোৰ ফ'ল' কৰক, নিশ্চয় সুফল পাব। আমাৰ কষ্ট সঁহাৰি জনাবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। ধন্যবাদ।